মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আঘোণৰ কুঁৱলী কবিতাটো আলোচনা কৰোঁ আহা। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি। কুঁৱলী নথকা হ'লে দেখিলোঁহেঁতেন বা পতাসোণ বৰণীয়া ধানৰ আঁচল। দেখিলোঁহেঁতেন বা লিহিৰি লিহিৰি ঢেৰ আঙুলিয়ে মুঠি মৰা কেচ কেচ চিকমিক খৰ কাচিবোৰ। দেখিলোঁহেঁতেন বা খোপা বন্ধা মূৰবোৰ ওপৰলৈ তুলিবৰে সময় নোপোৱা। আঘোণমহীয়া কি হয়, পথাৰ পকা ধানেৰে ভৰপূৰ হৈ থাকে, নহয়নে? গোটেই পথাৰখন সোণ বৰণীয়া হৈ থাকে। আকৌ কি হয়, আঘোণ মাহত কুঁৱলী পৰে। কেতিয়াবা ইমানেই ডাঠ কুঁৱলী পৰে যে কুঁৱলীৰ পৰা একোকে মনিব নোৱাৰি। ঠিক তেনেকুৱা এটা দিনেই এই কবিতাটোত কবিয়ে অংকন কৰিছে। সোণ বৰণীয়া পথাৰত দাৱনী জাকে কেচ কেচকৈ ধান দাইছে, লিহিৰি লিহিৰি হাতেৰে মুঠি বান্ধিছে। আৰু ৰ'দৰ পোহৰ পৰি কাচিবোৰ চিকমিককৈ উজলি উঠিছে। খোপা বন্ধা মূৰবোৰ দাৱনী জাকে ওপৰলৈ তুলিবৰে সময় নাপায়। এনে এটা দৃশ্য কবিয়ে চাবলৈ মনতে আশা ৰাখিছে, কিন্তু সেই আশা পূৰণ নহ'ল। আঘোণৰ কুঁৱলীয়ে সকলো ঢাকি ৰাখিলে। দেখিলোঁহেঁতেন বা পতাসোণ পথাৰত লঘু পৰিহাসময় হাঁহিবোৰ তেও হালধীয়া। অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি চাবওতো পাৰিলোঁহেঁতেন, এইজাক দাৱনীৰ মাজতে আছিলে নেকি সেউতীও মূৰ। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি। সোণ বৰণীয়া পথাৰত ধান দাই থকা দাৱনী জাকৰ মাজত কবিৰ প্ৰেয়সী সেউতীও আছে নেকি, অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি কবিয়ে চাবওতো পাৰিলেহেঁতেন, কিন্তু আঘোণৰ কুঁৱলীয়ে সকলো হেঁটি ধৰিলে, গতিকে দেখা নাপালে। তথাপিও নোৱাৰিনে গম ল'ব বাৰু, এমুকুৰা তামোলৰ পিক ৰঙা ওঠে ওঠে 17 বছৰ হোৱা মুখ তোল আঘোণৰ ডালিমী দাঁতত ডাঙৰি বন্ধাৰ লগ বিচাৰি বিৰিঙাত তেল আৰু হালধিৰ যাওঁ বুলি ঠেলা মৰা খিলখিল হাঁহি। আঘোণৰ কুঁৱলীয়ে কৰিছে আমনি। কবিয়ে তথাপিও তামোল খাই ওঠ ৰঙা কৰি থোৱা পিকেৰে ৰঙা কৰি থোৱা ওঠেৰে এই দাৱনী জাকৰ মাজতে সেউতীও আছে নেকি চাবলৈ উৎসুক হৈছে। আৰু সেউতীৰ লগত ডাঙৰি বান্ধিম বুলি মনতে হাঁহি ধেমালি কৰি সেউতীৰ লগত ডাঙৰি বান্ধিম বুলি মনতে আশা পুহি ৰাখিছিল। সেই আশাও পূৰণ নহ'ল। আঘোণৰ কুঁৱলীয়ে বাৰে বাৰে আমনি কৰিছে। আঘোণৰ পথাৰৰ দাৱনীৰ কাম আছে, মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি কাম আছে। আঘোণৰ পথাৰত কাম আৰু কাম। আঘোণৰ আকাশেদি কোনোবা বিললে মন কাঢ়ি বন হাঁহ জাকি মাৰি গ'ল। আঘোণৰ আকাশতে উৰুলি ৰাগি আছে, ৰাগি আছে। আঘোণৰ আকাশত ৰাগি আৰু ৰাগি। স্তৱকত আমি পাইছোঁ যে আঘোণৰ পথাৰৰ দাৱনীৰ কাম আৰু কাম। আঘোণৰ পথাৰত কাৰো জিৰাবলৈ আজৰি নাই। ধান দুৱাই ধান দাইছে, ডাঙৰি কঢ়িওৱাই ডাঙৰি কঢ়িয়াইছে, ডাঙৰি বন্ধাই বান্ধিছে, কেৱল কাম আৰু কাম। আকৌ আঘোণৰ আকাশেদি কোনোবা বিললে মন কাঢ়ি বন হাঁহ জাকি মাৰি গ'ল। আঘোণৰ আকাশত সেয়েহে এক মাদকতা আছে, এক ৰাগি আছে। আঘোণৰ বাটটোহে কুঁৱলীৰে ঢকা, মন হাঁহ খেদি খেদি বন শেষ হ'ল। আঘোণৰ কুঁৱলীয়ে বাট ভেটি ল'লে। বৌদেউ, আপুনি যে কৈছিলে সেউতীৰ কথা, মোৰ কথা সেউতীক কৈছিলে জানো? আঘোণৰ কুঁৱলীত ধাননি লুকালে, আঘোণৰ কুঁৱলীয়ে দাৱনী ঢাকিলে, আঘোণৰ কুঁৱলীতে সেউতী হেৰালে, ডাঙৰি বান্ধিম বুলি তৰাজৰী তোলাতে থাকিল। আঘোণৰ বাটটোহে কুঁৱলীৰে ঢকা। কবিৰ মন কিন্তু কুঁৱলীয়ে ঢাকি ৰাখিব পৰা নাই। বাৰে বাৰে তেওঁৰ মনটো সোণ বৰণীয়া পথাৰখনলৈ উৰা মাৰি গৈছে। আৰু সেউতীক লগ পাবলৈ কবিৰ মন উদ্গ্ৰীৱ হৈ পৰিছে। সেয়েহে বৌদেউকক সুধিছে, সেউতীৰ কথা যে তেওঁক কৈছিল, তেওঁৰ কথা সেউতীক কৈছিল নে নাই সুধিব খুজিছে। শেষত কবিয়ে কৈছে যে
আঘোণৰ কুঁৱলীত ধাননিও লুকালে, আঘোণৰ কুঁৱলীয়ে দাৱনিও ঢাকিলে, আকৌ আঘোণৰ কুঁৱলীতে সেউতীও হেৰালে। কবিয়ে ডাঙৰি বান্ধিম বুলি তৰাজৰী তোলাই আনিছিল, সেই তৰাজৰীও তোলাতে থাকিল। সেয়েহে কবিৰ মন বিষাদেৰে ভৰি পৰিল। এইটোৱে হ'ল আঘোণৰ কুঁৱলী কবিতাটো। কবিতাটোত গাঁৱলীয়া কৃষক জীৱনৰ সহজ সৰল চিত্ৰ এটি অংকিত হৈছে। আঘোণৰ পথাৰৰ সোণবৰণীয়া ধাননিয়ে সৃষ্টি কৰা মনোমোহা পৰিৱেশ এটি প্ৰকাশ হৈছে। ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই আঘোণৰ কুঁৱলী কবিতাটো আলোচনা কৰিলোঁ আৰু ইমানতে আজি সামৰিছোঁ। পুনৰ পৰৱৰ্তী ক্লাছত তোমালোকৰ লগত লগ হ'ম। ধন্যবাদ।